বন্ধুসকল আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো মোৰ এইটো ভিডিঅ'ত। বন্ধুসকল PM কিষাণৰ আৰু এটা নতুন আপডেট আহিছে। এইটো আপডেটত কি আহিছে আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা ভিডিঅ'টো শেষলৈ চাই থাকক। বন্ধুসকল ইয়াত আপোনালোকে দেখিবলৈ পাইছে FTO প্ৰচেড নো। বন্ধুসকল এতিয়া FTO প্ৰচেড নো বুলি দেখালে পইচা এইটো একাউণ্টত সোমাব নে নাই এইটো আপোনালোকে কেনেকৈ চেক কৰিব বা কেনেকৈ জানিব এইটো ভিডিঅ'ৰ শেষৰ ফালে আমি সম্পূৰ্ণ আপোনালোকক জনাই দি আছো। আৰু তলফালে দেখিবলৈ পাইছে যে RFT সাইন বাই ষ্টেট ফৰ 12 ইনষ্টলমেণ্ট। ইয়াত RFT সাইন বাই ষ্টেট এইটো মানে কি আমি সকলোৱে নাজানো, এইটোৰ বিষয়ে আমি জনাই আছো। প্ৰথমতে আমি চাই লওঁ যে RFT সাইন বাই ষ্টেট এইটো মানে কি। মই গুগলত সাৰ্চ কৰিছিলো RFT সাইন বাই ষ্টেট। ইয়াত আপোনালোকে দেখিবলৈ পাইছে RFT sign by state meaning and full form. This means that the beneficiary's data has been verified the state government which has been found to be accurate. ইয়াত কোৱা হৈছে ইয়াৰ RFT sign by full form to হল বা meaning to হল beneficiary সকলো ডাটা state governmentor দ্বাৰা verify কৰা হৈছে, সম্পূৰ্ণ ঠিকঠাক আছে। After which he requires the government to send money to the beneficiary's account. ইয়াত কোৱা হৈছে যে ইয়াৰ পিছত ডকুমেণ্টটো সকলো ঠিকঠাক হোৱাৰ পিছত ষ্টেট গভৰ্ণমেণ্টে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত পঠিয়াই দিছে যে পইচা এইবোৰ একাউণ্টত সোমাই দিব লাগে। RFT সাইন আপোনালোকৰ ষ্টেটাছত দেখিবলৈ পালে আপোনালোকৰ চিন্তা কৰিবলগীয়া কাৰণ নাই, কিয়নো অতি সোনকালে আপোনাৰ একাউণ্টত পইচা সোমাবলৈ গৈ আছে। আৰু কৈছিলোঁ যে FTO প্ৰচেড নো এইটো কি আহিছে আপোনালোকে ইয়াত দেখিবলৈ পাইছে যে আপোনালোকে যেতিয়া ষ্টেটাছটো চেক কৰিব তাৰ পাছত যেতিয়া আকৌ এলিজিবিলিটি ষ্টেটাছত ক্লিক কৰিব নিশ্চয় এনেকুৱা দেখিবলৈ পাব। ইয়াত আপোনালোকে লেণ্ড ছেডিং ষ্টেটাছ দেখিবলৈ পাব, আধাৰ বেংক একাউণ্ট ছেডিং ষ্টেটাছ আৰু KYC ষ্টেটাছ। এই তিনিটা ষ্টেটাছত ইয়েছ থাকিলে আপোনালোক যিকোনো ইনষ্টলমেণ্টৰ টকা নিশ্চয় সোমাব। ইয়াত কোনো আপোনালোকৰ চিন্তা কৰিবলৈ কাৰণ নাই। FTO প্ৰচেড নাথাকিলে আপোনাৰ একাউণ্টত টকা সোমাব। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ' লাইক কৰি দিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ সকলোতকৈ আগত পাবলৈ।